মই নাই মই গুৱাহাটী এই লগৰ এটা লগত এয়া মানে হোটেলত আহি অলপ ৰাতি আহাৰটো খাইছোঁ ৰুটি লগৰজন আছে তো আজি মানে ক'লৈ গৈ আছোঁ কি কাৰণে গৈ আছোঁ সকলো ক'ম সকলোৱে দামটো বৰফি লৈছিলোঁ সেয়া ৰুটি নহয় এয়া ৰুটি মানে 70 টকা আমলেট তো ভিডিঅ'টো চাই থাকক আমি খাই থাকোঁ হয় নাই খাই বৈ আজৰি হ'ল আৰু এতিয়া গাড়ীৰ কাৰণে আহিছোঁ হ'লে এইখন বাছৰ কেনেকুৱা ক'লা খাই মানে কম শকতীয়া মানে ৰুটি দিলে যি আৰু কাগজ পাত 70 টকা ডিম আমলেট 30 টকা পুৰা নাক বগাই আছে তাতে আৰু গাড়ী উঠি লৈ খাই বৈ কলেজ গৈ আছোঁ আমি এতিয়া গুৱাহাটী কি কামত গৈ আছোঁ সকলো কাম আপোনালোক ভিডিঅ'টো শেষলৈকে চাই দিলে গম পাব ভিডিঅ'টোৰ লগত মই নায়কটো নবজাই থাকিম পিছত তুমি যদি আকৌ উঠাম বুলি ভাবো তুমি উঠাব নোৱাৰা তুমি সেইটোৱে মাটিডোখৰ লৈ গ'লে মাটিৰ পিছত ভৱিষ্যতে আকৌ যদি আকৌ উঠাম বুলি আমি উঠাব পাৰিম মাটিত লাভ আছে মজাই খাই খাই দমাই দিছিলি মানে পিছত বহি থকা মানুহজনক গ'ল আৰু মানে আহিব পাৰি শুবলৈ শান্তি দি দিলে ফাইনেলি চেল কি দি এনেকুৱা মানে নাক বজাইছে আৰু শুবলৈ শান্তি দিয়া নাই এতিয়া এজন নামিলে আৰু এতিয়া শান্তিকৈ শুওঁ আৰু ফাইনেলি গুৱাহাটী আহি পালোহি মানে সোনকালে আহি পাই গ'লোঁ 3টা বজাতে ৰখি থাকিবলগীয়া হৈছে ৰাস্তাৰ আৰু গাড়ীৰ কাৰণে ঠাণ্ডা মানে সোনকালে পাই গ'লোঁ 3টা বজাতে পাই গ'লি আৰু গুৱাহাটীত খানাপাৰা অভাৰব্ৰিজত ৰখি আছোঁ গাড়ীৰ কাৰণে ৰখি আছোঁ আৰু তো চাই থাকক ভিডিঅ'টো এখন পালোঁ আমি গুৱাহাটী পালোহি এতিয়া কাপোৰ তলত আছোঁ মানে সোনকালে পাই গ'লোঁ আজি এইফালে কোনখন দেখাই দিয়ে আকৌ গুড নাইট বাই বাই আহি গুৱাহাটী পালোহি এতিয়া শুই উঠিছোঁ অলপ ফুৰিবলৈ ওলাই আহিছোঁ এইজনৰ লগত এইটো কি কোন জেগা কি জেগা বুলি কয়
আমাৰ হেঙেৰাবাৰী ৰোডৰ আপোনাৰ হাউচিং কলনী। অঁ কালি মানে সোনকালে পালোহি, দাদা তাতে থাকিলোহি। চাই থকা ভিডিঅ'টো যোনটো কামত আহিছোঁ আজি সেইটো কাম দেখাম আপোনালোকক। এতিয়ালৈ শেষলৈকে চাই থাকিম বলক। আচ্ছা মানুহটো সিনাই গ'ল আগতকৈ দেখোন। মানুহটো সিনাই গ'ল আগতকৈ। সিনালে নে? অঁ বহুত সিনালে। সিনাইছে ফালে হেণ্ডচাম হৈ গৈছে সঁচা। বন্ধুসকলৰ মানে আমি যোনটো কামত আহিছিলোঁ কামটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছেগৈ। এতিয়া বহি আছোঁ। কামটো মানে এই BD পৰীক্ষা দিছিলোঁ, তাৰ চেক কৰা পইচা সোমোৱা নাছিলে। কাৰণে এই দিছপুৰ মেইন ব্ৰাঞ্চত আহিলে মানে চাইন কৰিব লাগিছিলে। সেইটো কাৰণে এজনৰ কামটো হৈ গৈছে। তাতে কামটো হ'ল আৰু ফাইনেলি কামটো হৈ গৈছে। এতিয়া বহি আছোঁ আৰু ঘৰলৈ যাবলৈ। ফটো নামাৰিলোঁ এনেকৈ। মাস্ক খুলি লোৱা, মাস্কখন খুলি লোৱা। নাই চৰ্দি লাগি আছে যে। গুৱাহাটীত টাউনৰ হা কি এইটো জেগাত ভাল আছিলে। আমি দেখোন অন্ধকল এতিয়া ঘৰলৈ যাবলৈ ষ্টেচনত আহি ৰখি আছে। ষ্টেচনত ছাত্ৰীসকলে অনুগ্ৰহ কৰি মন কৰিব এই 5, 8 কেলে গৈছোঁ। While using escalator, জেগাটো hold the handrail. Keep feet within yellow line. Keep feet away from 754 Guwahati Alipurduar passenger is standing on platform number 4 high speed. Capital Guwahati Alipurduar